স্নাৰ্জি লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। মই আজি কি দেখাবলৈ ওলাইছোঁ আপোনালোকৰ সন্মুখত। আপোনালোকে চাগে ন'টিছ কৰিব পাৰিছে, মই আজি ব্লেক কালাৰত মেখেলা চাদৰ এযোৰ ডিজাইন কৰিবলৈ ওলাইছোঁ ফেব্ৰিক কালাৰেৰে। আৰু মই দেখাইছোঁ মেখেলা চাদৰযোৰ কেনেকৈ কি ডিজাইন কৰোঁ। চিম্পুল ডিজাইন এটা দিম মেখেলা চাদৰযোৰত, আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম। আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। এইযোৰে হ'ল মেখেলা চাদৰ। মই এইযোৰ ৰেডি কৰি থৈছোঁ অলৰেডি চিলাই কেনে। এখন হ'ল চাদৰ আৰু এখন আছে মেখেলা। আৰু মই মিটাৰ কাপোৰ আনি থৈছিলোঁ ব্লেক কালাৰত। এখন হ'ল মেখেলাত মই এনেকৈ তলত সৰু চাইড পটি এটা লগাই দিছোঁ। আৰু মোৰ অকণমান লেচ ৰৈ গৈছিলে, সেইকাৰণে মই এইটো ভাবিলোঁ ফুল বনাই দিওঁ। এনেকৈ এটা ফুল বনাই দিছিলোঁ। আৰু মই ছেইম এনেকুৱা ডিজাইনতে সৰু সৰু এনেকৈ ফেব্ৰিক কালাৰত ফুল বনাই দিম। আৰু এইখন হৈছে চাদৰত মই দহি গুঠিছোঁ, এনেই চিম্পল দহি গুঠিছোঁ। ব্লেক কাপোৰত হোৱাইট আৰু ৰেডটো ভাল লাগে, সেইকাৰণে মই হোৱাইট আৰু ৰেডত সৰু এনেই দহি গুঠি দিছোঁ। আৰু লেচটো লগাই দিছোঁ। চাদৰতো মই চাইডবিলাকতো এনেকৈ লেচ লগাই দিছোঁ চাদৰখনত। এতিয়া মই ল'লোঁ এই দুটা ফেব্ৰিক কালাৰ, ৰেড আৰু হোৱাইট। যিহেতু মই দহি গুঠিছোঁ ৰেড আৰু হোৱাইটত, সেইকাৰণে মই ৰেড আৰু হোৱাইটে ফেব্ৰিক কালাৰ লৈছোঁ। আৰু যদি আজি প্ৰথমবাৰ বনাম মই, যদি ভাল হয় আৰু পিছলৈকে মই এনেকৈ এযোৰ দুযোৰ বনাম। আৰু কিমানখিনি ভাল হয় চাই লওঁ। মই আপোনালোকক ৰেডি কৰি দেখাইছোঁ। অলপ যিখিনি পাৰোঁ মই আপোনালোকক দেখাই যাম। ফুলটো বনাবলৈ মোৰ বিশেষ একো বস্তু নাই, ব্ৰাছ আছে, কিন্তু ব্ৰাছেদিও মই আঁকিম পাৰিলে। আৰু মই এইটো এটা সৰু আলু লৈছোঁ, আলুটো ধুই মেলি ৰেডি কৰিছোঁ। এইটোৰে মই এতিয়া ফুল এটা বনাম, ফুলৰ শ্বেপ দিম, দি কেনে মই এইটোৰে ফেব্ৰিক কালাৰ ইউজ কৰিম। এই আলুটো চুৰিখনেৰে কাটি কেনেকৈ ফুল বনাওঁ চাই থাকক। এতিয়া চাব পাৰে আলুটোৰ কি ধুনীয়া এটা ফুল বনাই পেলাইছোঁ মই। এতিয়া মই আলুটো ফুল বনাইছোঁ যে, এতিয়া কেনেকৈ ব্যৱহাৰ কৰিম চাই থাকিব। এতিয়া চাই ল'ব পাৰে মোৰ হাতত ৰং লাগি গৈছে এইবিলাক। মই কেনেকৈ আলুটোৰে এনেকৈ চাপ বহুৱাই গৈছোঁ। ইমান এটা ভাল হোৱা নাই, আজি প্ৰথমবাৰ কৰিছোঁ ন, আপোনালোকক মই কৈছোঁ আজি প্ৰথমবাৰ কৰিছোঁ। এডাল ব্ৰাছেৰে মই ওপৰকেইটা এনেকৈ আঁকি গৈছোঁ। তলৰ লাইনটো আলুটোৰে কৰিছোঁ এনেকৈ, আৰু ওপৰৰ এইটো লাইনত অকল এডাল ব্ৰাছেৰে কৰি গৈছোঁ। এতিয়া আপোনালোকে চাব পাৰে আৰু এটা আলুত মই এনেকৈ ফুল বনাই লৈছিলোঁ। তাত মই এতিয়া হোৱাইট ফেব্ৰিক কালাৰটো লগাই লৈছোঁ সৰু আলুটোত। আৰু মই এতিয়া ৰেডৰ মাজত এনেকৈ হোৱাইট চাপটো দি যাম। চাব পাৰে কি ধুনীয়া লগা হৈছে এনেকৈ। আৰু মই যেতিয়া হৈ যাব তেতিয়া আপোনালোকক দেখাইছোঁ। এতিয়া চাব পাৰে মোৰ এনেকৈ আৰ্ট কৰা হৈ গ'ল। একদম চিম্পুল দিছোঁ, এইখিনি আলুৰে বনাইছোঁ। এইখিনি দুটা আলুৰে এনেকৈ চাপ দিছোঁ, আৰু বাকীবিলাক এনেই মই যি পাওঁ তাকে ডিজাইন কৰি দিছোঁ। নেক্সট টাইম বনালে আৰু অলপ মই ভাল কৰিব চেষ্টা কৰিম। এতিয়া মোৰ মেখেলাখন হৈ গ'ল ৰেডি। আৰু নেক্সট মই কৰি আছোঁ চাদৰখনৰ কাম। চাদৰখনতো মই এনেকুৱা এটা লুক দিব বিচাৰিম। আৰু চাদৰখন কৰি কেনে দেখাই আছোঁ আপোনালোকক। এতিয়া মই চাদৰখন এনেকৈ ৰেডি কৰিবলৈ ওলাইছোঁ। চাদৰখনতো মই দহিৰ ফালে প্ৰথম আলুৰ চাপ দি যাম ফেব্ৰিক কালাৰেৰে। চাদৰটোৰ আচলত মোৰ এনেকৈ হোৱাইট ফেব্ৰিক কালাৰটো মোৰ লগোৱা হৈ গ'ল। আৰু মই এতিয়া তাত ব্ৰাছডালেদি ৰেডৰ এটা ফুট দি যাম ফুলটোৰ মাজত। মই আপোনালোকক ইমানখিনি দেখাব পৰা নাই, তাৰ মাজতে অলপ দেখা যাই আছোঁ মাজে মাজে। এতিয়া মোৰ মেখেলাখন হৈ গ'ল ৰেডি। আৰু এইখন হ'ল চাদৰখনো হৈ গ'ল মোৰ। আৰু কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে বাৰু। আজি প্ৰথমবাৰ এনেকৈ বনাই চালোঁ, আৰু মেখেলা চাদৰ এযোৰ কেনেকুৱা লাগে নিজ হাতেৰে এনেকৈ পেইণ্টিং কৰিলে। ইমান এটা ঠিক হোৱা নাই, নেক্সট টাইম মই আৰু ভাল কৰি বনাম। মোৰ চাদৰ মেখেলা একদম সম্পূৰ্ণ ৰেডি হৈ গ'ল। ৰেডি হোৱাৰ পিছত এনেকুৱা লাগিছে, মই এতিয়া পিন্ধি কেনে দেখাইছোঁ আপোনালোকক। এনেকুৱা উকা মেখেলা চাদৰ আনি সকলোৱে পেইণ্টিং কৰিব পাৰিব ঘৰতে। মই যেনেকৈ চেষ্টা কৰি কেনে চিম্পুল হ'লেও এটা লুক দিছোঁ।